morning. Welcome back to my another vlog. Actually start কৰোঁতে আজিও দেৰি হৈ গ'ল আৰু এতিয়া আমি সবেই পথাৰত খানা খাই আছে মই তাতে যাওঁ আৰু আজি ব্লগটো আপোনালোকে আমি পথাৰত কিনো কৰিলোঁ তাকে দেখিব পাৰিব তেতিয়া আহক আজি আমাৰ ব্লগটো আৰম্ভ কৰোঁ ইয়াতে আমাৰ গৌৰৱ গুণগুণে নাচি আছে একচুৱেলি মিউজিক লাগি আছিলে কপিৰাইট হৈ যাব কাৰণে দিয়া নাই কিন্তু তাই ধুনীয়াকৈ নাচি আছিলে আৰু সাইডত বৌহঁতে বহি পেলাই কিবা কিবি কথা পাতি আছিলে আৰু আমি সকলো এনেকৈ কথা পাতি আছিলোঁ তাই খুব ফূৰ্তি খানা খোৱা দিনা আৰু আনফালে আমাৰ দাদাই চাইডত মাংস বনাই আছিল আইছৰ দোকানৰ মাংসয়া এইখনে হৈছে আমাৰ ধুনীয়া পথাৰখন আৰু চাইডত বহুতে ইয়াৰ চালাডৰ কাৰণে চব্জিখিনি কাটি কৰি দি আছিলে সেয়াই আৰু বৈ কিবা এটা কৈছিল পাহৰিলোঁ বৰ্তমান আহিলোঁ আমি অলপ ফটো উঠিলোঁ আৰু অকণমান ৰিল চিলছ বনালোঁ আপোনালোকে ৰিল চিলছ চাব মই ইনষ্টাগ্ৰাম আইডিটো তলত দি থ'ম যদি চাব পাৰে মানে যদি চাব পাৰে আৰু বৰ্তমান চবেই আমি ফটো দেখা দেখি ইফালৰ পৰা গোটেই জাক দৌৰি দৌৰি আহি আছে ইয়া দেখিব পাইছে তাহাঁতকো বনাই দিব লাগে সিহঁতে দৌৰি দৌৰি আহি আছে আৰু আমাৰ বনাই হৈ গ'ল এতিয়া আমি যাওঁ লগোৱা নাই কিয় লগা কালি কিন্তু ইছান কিশোৰে ভাল মাৰিলে দেই এইটো কণীটো এনেকে লৈ পেলাই ঘুটনি মাৰি দিয়ে হাততে সকলে খাই আছে ধুনীয়া আছে বনোৱা মানুহটো এইটো ৰান্ধনি নমস্কাৰ দেই মই আৰু কেইজন পাপি মানুহ খাই আছে এফালে মই খাই আছো বৰ্তমান আমাৰ খানা চানা খোৱা হৈ গ'ল আৰু এতিয়া চবেই সামৰি আছে বাচন বৰ্তন এতিয়া খানা খাই কৰি চব গ'ল আমি দুজনী লাহে লাহে গৈ আছো অকণমান খাই বৈ অকণ বহি যাব পালে ভাল ইহঁতক চব গুচি গ'ল আগত সেয়া